নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 অক্টোবৰ, মাজত মাত্ৰ 3টা দিন। ইয়াৰ ভিতৰতে প্ৰতিজন কৃষকে কৰি লওক একেটা কাম, অন্যথা আপুনি টকা লাভ নকৰিব। 3 দিনৰ পিছতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অহা মাহত লাখ লাখ আত্মসহায়ক গোটৰ মহিলাৰ বাবে আহিব এটা ফল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। লগতে বহুতো অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে এইবাৰ। কেৱল ইয়াই নহয়, লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। কৃষকসকলৰ বাবে এখন ডাঙৰ খবৰ আহি পৰিছে। আজিও কৰক এই কাম, হাতত মাত্ৰ 3 দিন বাকী আছে। তাৰ পিছতে আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিব টকা। দেশৰ কোটি কোটি কৃষকৰ বাবে এখন ডাঙৰ খবৰ। পথাৰত ধানৰ পৰিৱৰ্তে ওলাইছে নেকি পতান আৰু সুৰপোকে অনিষ্ট কৰিছে নেকি আপোনাৰ কৃষি পথাৰ? আৰু পথাৰত নষ্ট হোৱা ফচলক লৈ চিন্তা কৰিব নালাগে। এতিয়া আপুনি নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ লাভ কৰিব দেশৰ কৃষকসকলে। চৰকাৰে ক্ষতিপূৰণ দিব কৃষকসকলক, আৰু তাৰ বাবে আজি আপুনি কৰিব লাগিব এই বিশেষ কাম। ফচল বীমাৰ যোগেদি লাভ কৰিব নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ। 31 অক্টোবৰৰ ভিতৰতে কৰিব লাগিব ফচল বীমা। যিসকল কৃষকে ইতিমধ্যে ফচল বীমা কৰিছে সকলোৱে পাব টকা। আৰু দেশৰ 19.67 কোটি কৃষকে লাভ কৰিছে ফচল বীমাৰ সুবিধা, আৰু পৰিশোধ কৰা হ'ল 1.65 লাখ কোটি কৃষকৰ ধন। আৰু 70 কোটিৰো অধিক কৃষকে আবেদন পত্ৰ প্ৰাপ্ত কৰা হ'ল। আৰু ফচল বীমাৰ সুবিধাৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। প্ৰতিগৰাকী কৃষকে ছেভ কৰি ৰাখক হেল্পলাইন নম্বৰটো হৈছে 14447। ভাৰত চৰকাৰে কৃষি আৰু কৃষক মন্ত্ৰালয়ে জাৰি কৰিছে জাননী। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। আপোনাৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টটো এতিয়া আপুনি সংগ্ৰহ কৰি 14447 নম্বৰত যোগাযোগ কৰক। যদি আবেদন কৰাৰ সময়ত কিবা আপোনালোকৰ অসুবিধা হয়, নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ আপোনালোকক সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। 1 নৱেম্বৰত কামৰূপ মহানগৰীত স্থায়ী বন্ধ ঘোষণা। এই মুহূৰ্তত অসমবাসী ৰাজ্যক জনাইছে এখন ডাঙৰ খবৰ। 1 নৱেম্বৰত কামৰূপ মহানগৰত স্থায়ী বন্ধ ঘোষণা কৰা হৈছে। দীপাৱলী উপলক্ষে কামৰূপ মহানগৰত স্থায়ী বন্ধ ঘোষণা। এটা দিনতো বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান আৰু চৰকাৰী কাৰ্যালয়। কামৰূপ মহানগৰৰ জিলা প্ৰশাসনে জাৰি কৰিছে জাননী। 1 নৱেম্বৰত কামৰূপ মহানগৰত স্থায়ী বন্ধ ঘোষণা কৰা হৈছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। সাৱধান হওক ৰাজ্যবাসী, যিকোনো মুহূৰ্তত হ'ব পাৰে ডিজিটেল এৰেষ্ট। আৰু ফোন কৰক এতিয়া আপুনি অনলাইন 30 নম্বৰত। এই মুহূৰ্তত অসমবাসী ৰাজ্যক জনাইছোঁ এটা ডাঙৰ খবৰ। দেশবাসীৰ বাবে এখন ডাঙৰ খবৰ আহি পৰিছে। ভয়ংকৰ ডিজিটেল এৰেষ্টৰ বিৰুদ্ধে সাৱধান হওক আপুনি। আৰু ডিজিটেল এৰেষ্টনো কি সবিশেষ জানি লওক। যিকোনো মুহূৰ্তত আপুনি হ'ব পাৰে ডিজিটেল চাইবাৰ ক্ৰাইমৰ বলি। আৰু দেশৰ ভয়াৱহ ৰূপত বৃদ্ধি পোৱা গৈছে ডিজিটেল এৰেষ্টৰ ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰধানমন্ত্ৰী। আৰু সকলোকে সজাগ আৰু সতৰ্ক হোৱাৰ আহ্বান জনাইছে। কোনো তদন্তকাৰী সংস্থাৰ নাম লৈ আপোনাক কৰিব পাৰে ব্লেকমেইল, অথবা ধন দাবী কৰিও কৰিব পাৰে আপোনাক ব্লেকমেইল। আৰু তদন্তকাৰী সংস্থাৰ নাম লৈ যিকোনো মুহূৰ্তত আপোনালৈ আহিব পাৰে ফোন কল। আৰু এনে ঘটনা বলি হ'লে এতিয়া আপুনি ফোন কৰক অনলাইন 30 নম্বৰত। আৰু এনে ঘটনা বলি হ'লে কোনো কাৰণতে আপুনি শ্বেয়াৰ নকৰিব আপোনাৰ বেংক একাউণ্টৰ সবিশেষ তথ্য। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নামতো ব্লেকমেইল কৰিব পাৰে আপোনাক। আৰু এনে ঘটনা বলি হোৱা মাত্ৰই ফোন কৰক অনলাইন 30 নম্বৰত। আৰু মন কৰিব, চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে আপোনাৰ বাবে। মন কি বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীৰ বাবে দিলে এটা সকিয়নি। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও ডাঙৰ খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। লগতে আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায় চৰকাৰে এখন। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। টোকেই খিদিম বাংলাদেশীক হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ।
5% বাংলাদেশী চিনাক্ত কৰি দিয়ক এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে আমছু পতিত অন্যায়ৰ উত্তৰ দিব মুছলমানে সাহস আছে যদি 5% বাংলাদেশী চিনাক্ত কৰি দিয়ক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 71ৰ আগত অহা লোকসকলক অত্যাচাৰ কৰিলে ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ আমছুৰ অসমত 45%লৈকে মুছলমানৰ সংখ্যা বৃদ্ধি বুলি কৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত থকা অবৈধ বাংলাদেশীক গোৰ মাৰি খেদাৰ ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই ঘোষণাৰ পিছতে জাঙুৰ খাই উঠিছে আমছুৱে মুছলমানৰ জীৱনলৈ দুৰ্যোগ নমাই আনিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত নিৰাপদ নহয় মুছলমানসকল চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ হ'ব লাগিব মুছলমান সমাজ পতিত অন্যায়ৰ উত্তৰ গণতান্ত্ৰিকভাৱে দিব লাগিব সংখ্যালঘুসকলে আৰু হিমন্ত বিশ্ব শৰ্মাই 50 বাৰ মুখ্যমন্ত্ৰী হ'লেও বন্ধ কৰিব নোৱাৰিব মাদ্ৰাছালৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আমছুৱে সাহস আছে যদি 5% বাংলাদেশী চিনাক্ত কৰি দিয়ক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ আমছুৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ মুস্তাফা কামাল আজাহাৰীৰ জামিন মঞ্জুৰ কৰা হৈছে কোৰোনাৰ অপব্যাখ্যা কৰা মুস্তাফা কামাল আজাহাৰীৰ জামিন মঞ্জুৰ মুকলি আকাশৰ তলত মুস্তাফা কামাল আজাহাৰী দুদিন পূৰ্বে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আজাহাৰীক গ্ৰেপ্তাৰৰ দাবীত শ লোকে ঘেৰাও কৰিছিল লখিমপুৰ সদৰ থানা নামাজ পঢ়িবলৈ যোৱা অৱস্থাতে আৰক্ষীয়ে আটক কৰিছিল আজাহাৰীক দেখি একাংশই সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ আজাহাৰীৰ বিৰুদ্ধে মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ উত্থাপিত হৈছে আৰু কোৰোনাৰ অপব্যাখ্যা কৰা মুস্তাফা কামাল আজাহাৰীৰ অৱশেষত জামিন মঞ্জুৰ কৰা হৈছে মুকলি আকাশৰ তলত মুস্তাফা কামাল আজাহাৰী তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ অহংকাৰী হৈছে গৌৰৱ গগৈ অহংকাৰ কুমক গৌৰৱ গগৈক অহংকাৰ ত্যাগ কৰাৰ পৰামৰ্শ দিলে অখিল গগৈয়ে বিহালী জয়ী হলে পুনৰ অহংকাৰী বৃদ্ধি হ'ব গৌৰৱ গগৈৰ আৰু পুনৰ অহংকাৰ বৃদ্ধি হ'ব নেকি গৌৰৱ গগৈৰ ইয়াৰ বিষয়ত জনতাই কি ক'ব হিটলাৰী সিদ্ধান্ত লৈছে গৌৰৱ গগৈয়ে বিহালীৰ ক্ষেত্ৰত মিত্ৰ দলক অপমান কৰিছে কংগ্ৰেছ আৰু গৌৰৱ গগৈয়ে আৰু কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক বিধায়ক অখিল গগৈ কংগ্ৰেছেও অকলে বিজেপিক হৰুৱাব পৰা ক্ষমতা নাই আৰু কেৱল সংখ্যালঘু এলেকাতহে কংগ্ৰেছে বিজেপিক হৰুৱাব পাৰিব অহংকাৰ হৈছে গৌৰৱ গগৈৰ অহংকাৰ কুমক গৌৰৱ গগৈয়ে এনেকুৱাকৈ অখিল গগৈয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ ইজৰাইলৰ বিপদ 4টা দিশৰ পৰা আক্ৰমণৰ আশংকা আৰু ইৰাণক আক্ৰমণ কৰাৰ ফল ভুগিব লাগিব ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ বাবে সাজু হৈ পৰিছে ইৰাণে 4টা দিশৰ পৰা ইজৰাইলৰ ওপৰত আক্ৰমণৰ আশংকা ইজৰাইলক প্ৰত্যাক্ৰমণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ইৰাণে আৰু ইৰাণক আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ পাব ইজৰাইলে হুংকাৰ প্ৰদান কৰিছে ইৰাণৰ তৰফৰ পৰা ইৰাণৰ সেনাৰ সৈতে জৰুৰীকালীন গোপন বৈঠক ৰাষ্ট্ৰীয় প্ৰতিপ্ৰধানৰ হামাছ লগতে হুতি বিদ্ৰোহী হিজবুল্লাই একেলগে চলাব পাৰে বৃহৎ আক্ৰমণ ইজৰাইলক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ পৰিছে ইৰাণে আৰু ইৰাণৰ সমৰ্থিত হিজবুল্লাই অব্যাহত ৰাখিছে আক্ৰমণ ইৰাণত শুকুৰবাৰে নিশা ভয়ংকৰ আক্ৰমণ কৰিছিল ইজৰাইলক আক্ৰমণৰ বাবে সাজু ইৰাণৰ কেইবাখনো শক্তিশালী যুদ্ধ বিমান প্ৰত্যাক্ৰমণৰ বাবে সাজু হৈ পৰিছে ইৰাণৰ 707 F4 আৰু F14 যুদ্ধ বিমান 1 অক্টোবৰৰ ইজৰাইলত আক্ৰমণৰ পুনৰাবৃত্তি কৰিব ইৰাণে আৰু ইৰাণৰ কেইবাখনো যুদ্ধ বিমানে আৰম্ভ কৰিছে আক্ৰমণৰ অনুশীলন ইৰাণক আক্ৰমণ কৰাৰ ফল ভুগিব লাগিব ইজৰাইলে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ এখন ফাইটাৰ প্লেনেৰে ইজৰাইলৰ সৰ্ববৃহৎ আক্ৰমণ ইৰাণৰ দুই সেনাৰ সৈতে হকাবাহক ঘটনা সংঘটিত হৈছে ইৰাণৰ ওপৰত সৰ্ববৃহৎ আক্ৰমণ ইৰাণৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ 100খনতকৈ অধিক যুদ্ধ বিমানে আৰম্ভ কৰিছে ভয়ংকৰ বোমাবৰ্ষণ ইজৰাইলৰ আক্ৰমণত কঁপি উঠিছে ইৰাণৰ ৰাজধানী আৰু ইৰাণৰ 20টাকৈ সেনাঘাটি ইজৰাইলে কৰিছে টাৰ্গেট ইৰাণৰ মিছাইল প্ৰকল্পত ইজৰাইলে আক্ৰমণ কৰাৰ দাবী
ইজৰাইলৰ আক্ৰমণত ইৰাণৰ 2 সেনা নিহত হোৱাৰ দাবী কেইবাখনো চহৰৰ সেনাঘাটিত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আক্ৰমণ কৰা বুলি দাবী ইজৰাইলৰ 20টাকৈ মিছাইল ফেক্টৰীৰ লগতে ড্ৰোন ফেক্টৰীত আক্ৰমণ ইজৰাইলৰ ইৰাণৰ বেলিষ্টিক মিছাইল প্ৰকল্পত আক্ৰমণ ইজৰাইলৰ আৰু ইৰাণৰ ওপৰত সৰ্ববৃহৎ আক্ৰমণ ইজৰাইলৰ হয় বন্ধু-বান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ খবৰ এটা ৱৰ্ল্ড ব্ৰেকিং নিউজ মুকলি আহিছে পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ আত্মীয় গোটত 10,000 টকাৰ লগতে অৰুণোদয় আঁচনিৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আপুনি অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই নেকি যিসকল ব্যক্তিয়ে যোৱা মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল ব্যক্তিয়ে নতুনকৈ কৰিব লাগিব অৰুণোদয় 3.0 আবেদন আৰু যদি আপুনি যোৱা মাহত অৰুণোদয় আঁচনিৰ টকাটো পাইছে তেনে ক্ষেত্ৰত আপোনাৰ অৰুণোদয় 2.0 আঁচনিৰ নামটো অন্তৰ্ভুক্ত হৈ আছিল নেকি যিসকল ব্যক্তি অৰুণোদয় 2.0 আবেদন কৰিছিল বা অৰুণোদয় 2.0 টকা পাই আছে সেইসকল ব্যক্তিয়ে নতুনকৈ কৰিব লাগিব অৰুণোদয় 3.0 আবেদন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে আৰু আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ একাউণ্টত 10,000 টকা কেতিয়া সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ আহি পৰিছে কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে অৰুণোদয় আঁচনিৰ পৰা আত্মীয় গোটৰ সদস্যসকলে ৰাজ্য চৰকাৰৰ আৰ্থিক অনুদান প্ৰায় 40 লাখ লোকে লাভ কৰিব 10,000 টকা অসমৰ আত্মীয় গোটৰ সদস্যসকলৰ বাবে এটা সুখবৰ অসম চৰকাৰে প্ৰায় 3,38,245টা আত্মীয় গোটৰ 39,96,631 গৰাকী সদস্যলৈ আৰ্থিক অনুদান প্ৰদান কৰিব ৰাজ্য চৰকাৰে আত্মীয় গোটৰ সদস্যসকলক 10,000 টকা আগবঢ়াব এই কথা আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে অহা মাহত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা আৰু আত্মীয় গোটৰ মহিলাসকলে এতিয়া সাজু হৈ থাকক কিয়নো আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিব গোটৰ 10,000 টকা লগতে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে আৰু কিমান তাৰিখত আত্মীয় গোটৰ মহিলাৰ একাউণ্টত 10,000 টকা সোমাব যেতিয়া ফাইনেল ডেটটো ফিক্স কৰে নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ এইখন চেনেলৰ জৰিয়তে জনাই দিয়া হ'ব তাৰ বাবে সকলোৱে চেনেলটি আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখিব গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'